বন্ধুহঁত কি খবৰ? মই অভংলা তহঁতৰ মাজলৈ আকৌ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। ভিডিঅ'টো শেষলৈকে চাবি তহঁতি আৰু ভিডিঅ'টো যদি ভাল পাওঁ তেন্তে লাইক কৰি দিবি, কমেণ্ট কৰিবি আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবি। লগতে যিকেইটাই মোৰ ভিডিঅ' প্ৰথম চাইছ সেইকেইটাই ছাবস্ক্ৰাইব কৰি দিবি, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবি যাতে অনাগত দিনত আহিবলগীয়া মোৰ ভিডিঅ'বিলাক তহঁতি অতি সোনকালে তহঁতি পাই থাকোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ কেৰিডা ষ্টাইলতে। शुरू करते हैं बिना किसी बकचोदी के। আজি আমি কথা পাতিম এই অলগদ্ধটোৰ বিষয়ে। কেলা বাল চুদ্দুৰ ভাই তই কেলা মদ খাইছ তোৰ এজনীৰ লগত লিলিমাই তেজেদি তোৰ মাহীৰ লগত পেহীৰ লগত তোৰ ৰিলেশ্যন আছিলে তোৰ তেজেদিৰ ওপৰত তই কেলা মদ খাওঁ ভাংস তই খাই থাক, কিন্তু তই নদীলৈ কিয় দলিয়াবি পানী বটলটো? তই নাজান নেকি যে ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযান নামত দেশত মাটি পানী বায়ু পৰিষ্কাৰ হৈ থাকিবলৈ কোটি কোটি টকা খৰচ কৰিছে আৰু বহুতো লোকে ইয়াৰ ওপৰত প্ৰজেক্টটো লৈছে আৰু কামো কৰিছে। আৰু তই কি কৰিছ? এটা টিকটক ভিডিঅ'ৰ কাৰণে তোৰ মানে লাইক পাবৰ কাৰণে কমেণ্ট পাবৰ কাৰণে তই বন্ধৰ বটলটো খাই পিনি তই পানীলৈ দলিয়াই দিছ। এই ভিডিঅ'বোৰ চাই মাথা গৰম হোৱাৰ লগতে কেলা এইবোৰক লাইক কোনে মাৰে সেইটো গম নাপাওঁ। 6023 লাইক এইটো ভিডিঅ'ত 6023 লাইক মাৰিবলৈ কি আছে? এইটো তহঁতি কি পালি? এইটোত কি এনে নতুনত্ব পালি যে তহঁতি এইটোত ইমানদৰে লাইক মাৰিছে? তহঁতি অন্ততঃ তাক ক'ব লাগে যে এইটো কাম কৰিব নাপায়, এনেকুৱা কাম কৰিব নাপায়। অনাগত দিনত তাক সকিয়নি দিব লাগে যে তই এনেকুৱা ধৰণৰ কাম নকৰিবি। আৰু তহঁতি কি কৰিছ? লাইক মাৰিছ আৰু উৎসাহিত কৰিছ যে তই আৰু এনেধৰণৰ ভিডিঅ' বনাবি, তেতিয়া মানে আমি তোক ভাল পাম। যিটো মদ খাই তই দলিয়ালি বটলটো দলিয়ালি তাৰ কাৰণে পানীত থকা জীৱ জন্তু মাছ কাছ আদি কি অসুবিধাত পৰিব পাৰে তই জনা হ'লেতো তই এইবোৰ লিলিমাই নকৰে। তই এটা যথামুখ অলগদ্ধ জহৰা পুতেক। তই কেনেকৈ জানিবি তাৰ কাৰণে যে কাৰ কি অসুবিধা হৈছে? তোকতো লাগে কমেণ্ট লাগে, লাইক লাগে আৰু তোক মানে হেৰি লাগে, পাব্লিচিটি লাগে। সেইকাৰণে তই এনেধৰণৰ ইম'চনেল গান এটা দি পিনি ভিডিঅ' বনাইছ। আৰু এটা কথা, ই দিহিং পাটকাই ছেভ কৰিবৰ কাৰণে হেছটেগ দিহিং পাটকাই ইউজ কৰিছে নিজৰ টিকটক পেজত। হয়, আমি দিহিং পাটকাই ছেভ হোৱাটো আমি সকলোৱে বিচাৰোঁ। সকলো অসমবাসী থলগিৰি লোকে দিহিং পাটকাই ছেভ হোৱাটো বিচাৰে। কিন্তু তোৰ দৰে এটা অলগদ্ধ জহৰা সন্তানে এফালে নদীত পানী বটল দলিয়াবি আৰু এফালে দিহিং পাটকাই ছেভ কৰিবৰ কাৰণে হেছটেগ ইউজ কৰিবি। তোৰ নিচিনা জহৰা অলগদ্ধ এনেধৰণে হেছটেগ ইউজ কৰি দিহিং পাটকাই ছেভ নকৰিলেও অসমৰ একো ক্ষতিসাধন নহয়। এটা কথা মনত ৰাখিবি, যিটো কাম কৰিব বিচাৰিছ সেইটো কামেই কৰিবি। মোৰ বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। এই অলগদ্ধৰ লগত আৰু মোক যুঁজাবলৈ মোৰ মন নাই। ভিডিঅ'টো কমেণ্ট কি তহঁতৰ সেই কমেণ্টখিনি মোৰ কমেণ্ট বক্সত জনাবি। ভিডিঅ'টো এই অলগদ্ধটোৰ ওপৰত কি ব্যৱস্থা কৰিব পাৰি সেই বিষয়ে জনাবি আৰু ভিডিঅ'টো এনেধৰণে শ্বেয়াৰ কৰি দিবি যাতে এই মূৰ্খটোৰ ওচৰত ভিডিঅ'টো পাইগৈ আৰু যাতে অনাগত দিনত এনেধৰণৰ ভিডিঅ' বনাবলৈ সাহস নকৰে। লগতে পেজত যিসকল নতুন আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিবি, লাইক কৰিবি, কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবি যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন তহঁতি পাই থাক। আজিলৈ ইমানেই, গুড বাই।